নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সপোনত যি দেখিব সেয়া সঁচা হ'ব। তাৰ মানে আপুনি আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব এটা সহজ উপায়ৰ সহায়ত। উপায়টো কৰিবৰ বাবে এটুকুৰা বগা কাগজত নীলা ৰঙেৰে 888 লিখিব আৰু তাৰ তলতেই আপুনি আপোনাৰ নামটো লিখি দিব। এতিয়া আপোনাৰ যি মনৰ ইচ্ছা আছে সেইটো আপুনি মনতে ভাবিব বা আপুনি কাগজখনতো লিখিব পাৰিব এটা দুটা শব্দত। আৰু যদি পাৰে লিখিব আৰু নোৱাৰিলে আপুনি কেৱল মনৰ ভিতৰতে ভাবি ল'ব কি আপুনি ইচ্ছা পূৰণ হোৱাটো বিচাৰে। এতিয়া আপুনি এই কাগজৰ টুকুৰাটো আপোনাৰ গাৰুৰ তলত লৈ শুব আৰু উপায়টো আপোনালোকে কৰিব লাগিব শনিবাৰে ৰাতি শোৱাৰ আগতে। কাগজৰ টুকুৰাটো আপুনি 8 দিনৰ বাবে এনেকৈয়ে থ'ব লাগিব আৰু সদায় আপুনি ৰাতি সেই একেটা গাৰুতেই শুব আৰু কাগজখন য'ত আছে গাৰুৰ কভাৰৰ ভিতৰতো আপুনি ভৰাই থ'ব পাৰে। এতিয়া আপুনি 8 দিন যেতিয়া হৈ যাব মানে শনিবাৰৰ পৰা পিছৰ শনিবাৰটো সম্পূৰ্ণ হোৱাৰ পিছৰ দেওবাৰটোত আপুনি এই কাগজখন মাটিত পুতি দিব। আপোনাৰ যি মনৰ ইচ্ছা আছিলে সেয়া আপুনি এসপ্তাহৰ ভিতৰতেই পূৰা হৈছে বুলি সপোনত দেখা পাব আৰু সপোনত দেখাৰ পিছতেই আপুনি বুজিব যে আপোনাৰ মনৰ ইচ্ছাটো সোনকালেই পূৰণ হ'ব। সপোনত দেখাৰ পিছতো ইচ্ছাটো পূৰণ নোহোৱালৈকে কাকো এই বিষয়ে একো জানিবলৈ নিদিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।